guys, good morning. Welcome back to one Selen Kyati vlog. আজি 17 জানুৱাৰী শিল্পী দিৱস। সেই উপলক্ষে এফাকি মই কবিতা গাই শুনাম। পোহৰ ধুনীয়া আই চিৰ সেউজীয়া মাই সুজলা সুফলা শস্য শ্যামলা উপজা তীৰ্থ ঠাই জিউতিৰ ধাৰে নিজৰা নামিছে নৱ জীৱনৰ ঢল নোৱাই ধুৱাই তোক জিলিকাই উজলিছে জলমল। আজি শিল্পী দিৱস উপলক্ষে আৰ্ট কম্পিটিশ্যন জইন কৰিবলৈ আহিছোঁ আৰু কবিতা আবৃত্তি মই কি জইন কৰোঁ আগলৈ দেখাই থাকিম, চাই থাকিব মোৰ ব্লগটো। dua kawan dokter petani bersih baru jenis. Shilpi Divash. নমস্কাৰ আবৃত্তি কৰিবলৈ লৈছোঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দেৱৰ ৰচিত কবিতা নতুন অকণমানিৰ গান। পোহৰ ধুনীয়া আই চিৰ সেউজীয়া মাই সুজলা সুফলা শস্য শ্যামলা উপজা তীৰ্থ ঠাই জিউতিৰ ধাৰে নিজৰা নামিছে নৱ জীৱনৰ ঢল নোৱাই ধুৱাই তোক জিলিকাই উজলিছে জলমল। তই মোৰ শক্তি তই মোৰ ভক্তি তই মোৰ মুক্তি সুঁৱৰি তোৰে মোক জীৱনৰ যুঁজ জিনি আগবাঢ়ি যাম বুকুৰ তেজেৰে মোৰ দীপালি জ্বলাম জনমে জনমে তোৰ কোলাতে নতুন জীৱন পাম। ভাল পাওঁ মই বৰ ভাল পাওঁ তোৰ মানে শুৱনি নাই পোহৰ ধুনীয়া আই চিৰ সেউজীয়া মাই পুৱাই পুৱাই আই নৱ জীৱনৰ বৰগীত গাই গাই শিতানলে আহি কপালত মোৰ হতমাৰ চুমা খাই তোৰ পূজালৈকে চাকি জ্বলাবলে টোপনিৰ পৰা দিব জগাই পোহৰ ধুনীয়া আই মোৰ চেনেহী চিৰ সেউজীয়া মাই ধন্যবাদ। Shilpi Divash আমি আন্তৰিক ধন্যবাদ। উপেন্দ্ৰ সংগীতৰ প্ৰতিযোগী Shilpi Divash হাজিৰ পাচলিৰ বাগিচা সৰু বাগিচা
এয়া মঞ্চত খ্যাতি সোণোৱাল। নমস্কাৰ বিলতে হালিছে ধুনীয়া পুদুমি। খ্যাতি সোণোৱাললৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহিব লাগে পুনৰ খ্যাতি সোণোৱাল। এই বঁটা প্ৰদান কৰিবলৈ মই আমাৰ মাননীয় ডক্টৰদেৱক অনুৰোধ জনাওঁ। ধন্যবাদ ডক্টৰদেৱ। দ্বিতীয় কৰিছিলে খ্যাতি সোণোৱাল। খ্যাতি সোণোৱাল মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ খ্যাতি সোণোৱালক। এই বঁটা সংঘৰ প্ৰাক্তন সভাপতি লাচিত হাজৰিকাই প্ৰদান কৰিব। এয়া খ্যাতি সোণোৱাল। ধন্যবাদ খ্যাতি। ইয়াৰ খ্যাতি সোণোৱালে প্ৰথম স্থান লাভ কৰিলে ভূপদ্য সংগীত প্ৰতিযোগিতাৰ প্ৰথম স্থান লাভ প্ৰাপ্ত খ্যাতি সোণোৱাল আহিব লাগে। খ্যাতি সোণোৱাল এয়া আহিছে। খ্যাতি সোণোৱালক দি দিব। দ্বিতীয় চৰিত্ৰত কেৱল অনুৰোধ জনাইছোঁ খ্যাতি সোণোৱাল। বিষ্ণুৰাভা সংগীতৰ প্ৰথম স্থান লাভ কৰিছে খ্যাতি সোণোৱাল। খ্যাতি সোণোৱাল আহিব লাগে পুনৰ। আমাৰ খ্যাতিয়ে যেনেকৈ নামটো খ্যাতি, তেওঁ আজি খ্যাতি অৰ্জন কৰিছে পুৰস্কাৰ পাই। সুন্দৰ।